ই বঢ়িয়া ডাৱৰ ওলাইছে। একদম সুন্দৰ হৈছে টেষ্টটো, আপোনালোকে আহিব। ৱেলকাম বেক টু মাই চেনেল গাইজ। আই হোপ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। লাষ্ট ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে সেইটো গম নাপাওঁ, এতিয়ালৈকে জাষ্ট আপলোড কৰিছোঁহে। আমি আজি গৈ আছোঁ এটা নতুন জেগালৈ। নতুন জেগা এটাত আমি ভিডিঅ' এটা বনাবলৈ কাৰণে, আৰু লগত দুজন স্পেচিয়েল গেষ্ট আছে। দিনটো আজি স্পেচিয়েল কৰোঁ, এটা স্পেচিয়েল খানা বনাওঁ আৰু লগটো তেনেহ'লে ষ্টাৰ্ট কৰি দিওঁ। আৰু এই আমাৰ আজি স্পেচিয়েল গেষ্ট আহি পালেহি। ভালে আছে? মাংস হৈ গ'ল চিল। এইবাৰ আমাৰ মেজিক বক্সত ভৰাই ল'লোঁ। এইটো ছাৰপ্ৰাইজ। আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব আমি আজি কি স্পেচিয়েল খানা বনাই আছোঁ। তেনেহ'লে তো এইখনে হৈছে বুঢ়ীদিহিং নদী। এয়া দেখিছে কি ধুনীয়া এটা এনভাইৰনমেণ্ট। ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব, ৰাস্তাটো যিহেতু বোকা। এই নাৱেৰে উঠি পেলাই এতিয়া ইটো পাৰে যাম। বহুত দিনৰ মূৰত নাৱত উঠিবলৈ গৈ আছোঁ। দাদা আপুনি লৈ যাব ন? ঠিক আছে বলক। বিনোদ আৰু পাই গ'লো আমি এই জেগাত। তো এনেকৈ পাই গ'লে আমি এইটো পাৰ। কি ধুনীয়া জেগা, আপোনালোকে ইয়াত আহিব পাৰে। আপুনি বা হিন্দী চেনেলত গোটেই ডেছক্ৰিপশ্যন দিয়াই আছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট দুলীয়াজান সমষ্টিত আছিলোঁ। এইখন টিংখং সমষ্টি, আৰু এইফালে আমি দুলীয়াজান সমষ্টি পালোহি। এইটোৱে আমাৰ জেগা। অলপ চাফা কৰি লৈছোঁ এতিয়া। ইয়াতে পাতিম আমাৰ চুঙা। এয়া পিঁয়াজ কাটি ল'ম। স্লাইচড অনিয়ন, গ্ৰীণ চিলি, মান ধনিয়া, এয়া দেখিছে মান ধনিয়া, নৰসিংহ, পুদিনা, যোনখিনি আমি একদম মিহিকৈ চপ কৰি ল'ম। এই আমি আদা একদম সৰু সৰুকৈ কাটি ল'লোঁ। এইটো আমি পিচি নিদিওঁ, ইয়াৰ যে চপ কৰি থ'লে বেছি ধুনীয়া। আৰু ফাইনেলি এইটো ভোট জলকীয়া। ভোট জলকীয়া দি দিওঁ নে? এটা নেমু। এয়া দেখিছে চিকেন, আৰু এইখিনি আমি যি ৰেডি কৰিলোঁ, এই মিজাখিনি আমি ইয়াত দি দিম। এয়া দেখিছে, এয়া দি দিলোঁ চল্ট, টাৰ্মাৰিক, হালধি, ধনিয়া পাউডাৰ, হোম মেড গৰম মছলা, আৰু অলপমান চিকেন মছলা। গোটেইখিনি এতিয়া মিক্স কৰিম। এয়া নেমু চেপি দিলোঁ। আমাৰ মেৰিনেশ্যন কমপ্লিট হৈ গ'ল। এতিয়া আমি চিকেনখিনি বাঁহৰ চুঙাত এনেকৈ ভৰাই আছোঁ। এয়া দেখিছে চুঙাত, অলপ চুঙাটো সৰু হৈছে। আমি ডাঙৰ চুঙা পটককৈ যোগাৰ কৰিব নোৱাৰিলোঁ। ডাঙৰ চুঙা হ'লে আৰু ভাল হয়, কিন্তু এইটো পাৰফেক্টে হয়, একো দিগদাৰী নাই। আৰু এনেকৈ মেৰিনেটেড চিকেনখিনি আমি ইয়াত ভৰাই ল'ম। চুঙাত আমি চিকেন ভৰাই ল'লোঁ, আৰু এইটো আমি কলপাতেৰে কভাৰ কৰি দিম।
এয়া দেখিছে চুঙা ৰেডি হৈ গ'ল আৰু এইকেইটা আমি এতিয়া জুইত দি দিওঁ আহক এয়া দেখিছে চুঙা আমি অলপ কমটি জুইত এতিয়া সিজাই থাকিম চবে ঠিকছে এনজয় কৰি আছে বঢ়িয়া পৰিৱেশ আৰু বঢ়িয়া খানা দেখিছে গৰম নে ফাইনেলি এয়া দেখিছে চুঙাকেইটা ধুনীয়াকৈ সিজি গৈছে চাগে ভিতৰত একদম গৰম হৈ আছে আমি লাহেকৈ এতিয়া চিকেনখিনি ইয়াৰ পৰা উলিয়াম চিকেন উইথ বেম্বু একদম ৰেডি হৈ গৈছে য়াম ফাইনেলি আমাৰ বেম্বু চিকেন ৰেডি হৈ গৈছে এই ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে এই পৰিৱেশৰ মাজত আজি এবাৰ বহুত অতিকৈ স্পেচিয়েল গেষ্ট যাক মই আজি নিমন্ত্ৰণ কৰি মাতি আনিছোঁ জীৱনৰ ৰং চেনেলটো তেওঁলোকে বহুত আগবাঢ়ি গৈ আছে বহুত ইনস্পিৰেশ্যনেল ভিডিঅ' তেওঁলোকে বনায় আমি তেনেহ'লে তেওঁলোকক মাতোঁ এতিয়া এয়া আমাৰ মাজত আহি পালেহি প্ৰণৱজ্যোতি দা নমস্কাৰ ছাপোৰ্ট কৰক তেওঁলোকৰ চেনেলটোৰ কথাটো কৈছে লিংকটো ডেছক্ৰিপশ্যনত আছে আৰু ইয়াৰ ৰুদ্ৰদা পালেহি আজি বহুত সৌভাগ্যৱান মই বেম্বু চিকেন মই তেওঁক খুৱাব পাৰিছোঁ তেওঁলোকে এতিয়া টেষ্ট কৰি জনাব টেষ্টটো কৰিম টেষ্ট কৰাৰ আগত ভাইটিটোলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আজি আমাক ইয়ালৈ নিমন্ত্ৰণ দিয়াৰ বাবে লেঙেৰী ডিব্ৰুগড়ৰ পৰা নতুনকৈ এটা পাকঘৰ লেজি চেফ এলেহুৱা পাকঘৰ আৰম্ভ কৰিছে সকলোৱে মৰম চেনেহ দিব আজি আমি টেষ্টি কৰি আপোনালোকক দেখাম কেনেকুৱা লাগে ইয়াৰ সোৱাদ এইটো কি আছিলে বেম্বু চিকেন চুঙাত দিয়া কুকুৰা মাংস ধন্যবাদ পিয়ানুজলৈ আমাৰ জীৱনৰ ৰঙক আমন্ত্ৰণ কৰাৰ বাবে লেজি চেফ অৰ্থটো হৈছে এলেহুৱা যিহেতু আমি অসমীয়া আৰু অসমীয়া এটা প্ৰবাদ আছে কি এলেহুৱা আচলতে আমি সেই প্ৰবাদটোক আমি বিপৰীত দিশত লৈ গৈ পিয়ানুজে ইউটিউব চেনেল কৈছে যিটোত ৰেচিপি পাব আমাৰ অসমীয়া খাদ্যৰ লগতে বিভিন্ন জেগাৰ খাদ্যৰ সম্ভাৰেৰে ইয়াৰ চেনেলটো গতিকে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে ভুল ভ্ৰান্তিবোৰ ইয়ালৈ আঙুলিয়াই কমেণ্ট বক্সত জনাই দিব আৰু আমি আমাৰ ফালৰ পৰা জীৱনৰ ৰঙৰ পৰা আগন্তুক দিনত অলেখ শুভকামনা যাচিছোঁ ধন্যবাদ আৰু এটা নাম হওক আমাৰ অঞ্চলৰ বাবে ধন্যবাদ আৰু এওঁলোকে অলৰেডি নাম কৰি আছে আমাৰ ডিব্ৰুগড় লেঙেৰী অঞ্চলৰ পৰা তেওঁলোকৰ যোনখিনি ভিডিঅ' গৈ আছে তেওঁলোকে অলৰেডি 16,000 ক্ৰছ কৰি গৈছে আমি আৰু ছাপোৰ্ট কৰিব লাগে তেওঁলোকক আৰু সেই কামনাৰে তেওঁলোকক আজি এই টেষ্ট কৰালোঁ আজি প্ৰথমবাৰৰ বাবে এনেকুৱা এটা অনুষ্ঠান আজি উপভোগ কৰিছোঁ খুব ভাল লাগিব আৰু বেম্বু চিকেন আজি প্ৰথমবাৰৰ বাবে পিয়ানুজৰ হাতে আমি টেষ্ট কৰি চাইছোঁ আৰু আপোনালোকেও অনাগত দিনত টেষ্ট কৰি চাব আহিব ই নতুন পাকঘৰ এটা সংযোজন কৰি আছে সুন্দৰ হৈছে আজি ভাল লাগিছে পিয়ানুজৰ হাতে একদম সুন্দৰ হৈছে টেষ্টটো আপোনালোকে আহিব একেলগে সুন্দৰ হৈছে আৰু এপিচ খাই দিওঁ ভিনি আহক খুব সুন্দৰ হৈছে আচলতে একেবাৰে ঘৰুৱাভাৱে পিয়ানুজে আৰু খুব কম সময়ত আৰু একদম টেষ্টি আৰু ইয়াত ভিতৰত কি দি বনাইছে চাগে আগত অলৰেডি গৈছে তথাপিতো মই জানিব চেষ্টা কৰিম আৰু গোটেই ফ্লেভাৰ এটা আহিছে বঢ়িয়া আৰু এবাৰ ভিনি আহি পালেহি আহক ভিনি টেষ্ট কৰি চাওঁ অলৰেডি খুব ধুনীয়া হৈছে ভিনিৰ ৰিভিউ আমাক বহুত দৰকাৰ বাঁহৰ চুঙাত দিয়া ব্ৰইলাৰ মাংস ফাৰ্ষ্ট টাইম খাইছোঁ ছোৱালীৰ হাতেৰে ধুনীয়া বনাইছে বেছি নকওঁ মুখত মানে সঁচাকৈ পৰিৱেশটো ভাল মানুহ আৰু এইখিনিতে তিনিটা চেনেল একেলগে চাও দেবু আপোনালোকে সকলোৱে মৰম দিব আৰু ভাইটিৰ কথা ক'লোৱে এলেহুৱা পাকঘৰ অসমীয়াতে কৈ দিছোঁ নামটো অকণমান কঠিন হৈছে তথাপি আপোনালোকে চেষ্টা কৰিব তাক মৰম দিবলৈ আৰু এফালে জীৱনৰ ৰং চাও দেবু চাব জীৱনৰ ৰং চাব এফালে এলেহুৱা পাকঘৰো চাব চবকে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব আমি এতিয়া খাবলৈ বহিছোঁ ইয়াত বহুত ৰ'দ দিছে তাৰ মাজতে খানাটো বনাই এণ্ড কৰিলোঁ আজি নিমন্ত্ৰণ কৰিলোঁ গেষ্ট আপোনালোকেতো লগ পালে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব তেনেহ'লে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ অনাগত দিনসমূহ আপোনালোকৰ শান্তি সুখৰ আৰু আনন্দৰ হওক এই কামনাৰে বাই
বাই বাই বাই বাই। অলপ লেজিকে দিওঁ বাই বাই